পুনৰবাৰ আহিছোঁ আপোনালোকৰ ওচৰত এটা নতুন ভিডিঅ' লৈ আশা কৰিছোঁ আজিৰ ভিডিঅ'টো সকলোৱে মৰম দিব আৰু আপোনালোকৰ সকলোৰে খবৰ বাৰু কেনেকুৱা আশা কৰিছোঁ সকলো ভালে কুশলে আছে আৰু খবৰ আমাৰো ভালে। এয়া মই চব্জি কাটি ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ, কেমেৰামেন মোৰ ল'ৰা হয় দেই। এয়া আহিছোঁ দুপৰীয়াৰ ভাত সাজ বনাবলৈ। এয়া আছিলে কচু বইল কৰি লৈছিলোঁ, আজি বনাম বুলি ভাবিছিলোঁ আৰু এয়া বিন গাজৰ আলু মিক্স এনেকৈ ভাজি বনাম। এয়া কচু কোনে কোনে খাই ভাল পায় আপোনালোকে জনাবচোন, মই বিৰাটেই ভাল পাওঁ খাই কচুটো মানে। এয়া মই মিক্স ভাজিখন বনাই আছিলোঁ। এয়া কচু কচু কোনে কোনে খাই ভাল পায় কচুটো জনাবচোন, মই খাম। এয়া এতিয়া দুপৰীয়া ভাত সাজ ৰেডি হৈ গ'ল। এয়া মিক্স ভাজি কচুৰ আঞ্জা আৰু ভাত, লগতে এয়া জলকীয়া আছে। ভাত পানী খাই মেলিয়ে ওপৰত আহিছিলোঁ গাদা দুটা নিবলৈকে, আৰু ৰ'দটো আজি বিৰাটেই চোকা হৈছিলে, একদম ইমান গৰম পৰিছে নহয়। মাজতে বৰষুণ দি থাকোঁতে অকণমান ঠাণ্ডা হৈ আছিলে আৰু 2 দিনৰ পৰা আৰু ৰ'দটো দিছে, একদম ইমান গৰম মানুহ থাকিব নোৱাৰা হৈছে বাৰু, এনেকুৱা হৈছে। খতম কৰিয়ে আহিছিলোঁ ৰাতিৰ ভাত সাজ বনাবলৈ। আজি বেঙেনা আৰু দৈৰ এটা ৰেচিপি বনাম বুলি ভাবিছিলোঁ। এয়া বেঙেনাখিনি কাটি লৈ তাৰে ওপৰতে হালধি নিমখ ৰেড চিলি পাউডাৰখিনি মিক্স কৰি লৈ অকণ টাইম মই থৈ দিছিলোঁ। এয়া বাতি এটাত দৈ লৈছিলোঁ অকণমান, দৈখিনিৰ ওপৰতে মই ৰেড চিলি পাউডাৰ, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, হালধি পাউডাৰ সকলোখিনি দিছিলোঁ ধুনীয়াকৈ, আৰু দি মেলিয়ে ধুনীয়াকৈ মিক্স কৰি লৈছিলোঁ মছলাখিনি। তেলত বেঙেনাখিনি ফ্ৰাই কৰি ল'ম আগতে অলপ বেঙেনা ফ্ৰাই কৰা কেৰাহীৰ ওপৰতে অকণমান তেল দি তাৰ ওপৰতে মই হিং দিছিলোঁ অকণমান। দৈৰ যে পেষ্টখিনি ৰেডি কৰিছিলোঁ এতিয়া তাৰ ওপৰত দি দিম। আপোনালোকে এটা পিঁয়াজ আৰু জলকীয়া দিব পাৰে, মই পিঁয়াজ আৰু জলকীয়া দিয়া নাছিলোঁ। এয়া তাৰে ওপৰতে মই বেঙেনাখিনি দিছিলোঁ ধুনীয়াকৈ, অকণমান টাইম মই ঢাকনি লগাই ৰাখি থৈ দিছিলোঁ। ল' ফ্লেমত ৰাখি থৈ দিব আপোনালোকে, অকণমান টাইম ৰাখিব দিব 5-6 মিনিটমান। এয়া দৈ আৰু বেঙেনাৰ ৰেচিপিটো আমাৰ ৰেডি হৈ গ'ল। আজিৰ ভিডিঅ'টো মই ইমানতে ৰাখিলোঁ। যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব নিশ্চয় কৰিব, আৰু আপোনালোকে ঘৰত ট্ৰাই কৰি চাব পাৰে, খাবলৈ বিৰাটেই টেষ্টি হৈছিলে। আজি ইমানতে।